हेलो एवरीवन কি খবৰ আশা কৰিছো সকলো ভালে আছে আৰু মোৰো ভাল আৰু মোৰ চেনেলৰ আন এটা ভিডিঅ'লে আপোনালোক সকলোকে স্বাগতম জনাইছো এইকেদিন গৰমটো খুব বেছিকৈ দিছে আৰু মই ভাবিছো আজি ঘৰতে মেংগো আইচক্ৰীম বনাও মাত্ৰ দুটা বস্তু ব্যৱহাৰ কৰি আৰু এই ধৰণে আইচক্ৰীম বনালে খাবলৈ বহুত বেছি ভাল হয় মই কেনেকৈ বনাও আপোনালোকক দেখুৱাই থাকিম আশা কৰিছো আপোনালোকে ৰেচিপিটো চাই ভাল পাব আৰু যদি ভাল লাগে তেনেহলে প্লিজ লাইক এটা কৰি দিব এতিয়া বলক দেৰি নকৰি বনাবলৈ আৰম্ভ কৰো আজি যেহেতু মই মেংগো আইচক্ৰীম বনাব লৈছো সেই কাৰণে প্ৰথমতে এটা আম লৈ ধুনিয়াকৈ ধুই পিনে এয়া ভিডিঅ'ত দেখুৱা ধৰণে কাটি লৈছো আপোনালোকে নিজৰ ইচ্ছামতে যেনেকৈ ভাল পায় তেনেকৈ কাটি ল'ব আৰু গৰমৰ দিনত আইচক্ৰীম খাইতো আমি সকলোৱে ভাল পাওঁ সেই কাৰণে আজি মই সকলোৱে বনাব পৰাকৈ খুব সহজতে মাত্ৰ দুটা বস্তু ব্যৱহাৰ কৰি এই আইচক্ৰীমটো বনাব লৈছো আপোনালোকে শেষৰলৈকে চাই থাকিব তেতিয়া গমেই পাই যাব মই কেনেকৈ বনালো আৰু এয়া ধুনিয়াকৈ মই আমটো নিজৰ সুবিধা অনুযায়ী কাটি লৈছো আৰু চামুচখনেৰে ধুনিয়াকৈ উলিয়াই লৈছো আৰু আপোনালোকে কোনবিধ ফ্ৰুটছ খাই সকলোতকৈ ভাল পাই জনাবচোন এয়া এফাল মই এই ধৰণে কাটিলো আৰু আনফাল এয়া ভিডিঅ'ত দেখুৱাৰ ধৰণে কাটি লৈছো আৰু আমখিনি কাটি হোৱাৰ পিছত এয়া মই লৈ লৈছো প্ৰায় 150 গ্ৰাম মান পনীৰ আৰু পনীৰখিনি মই হাতেৰে সৰু সৰু কৰি দিছো আজি আইচক্ৰীমটো বনাওতে মই কোনো ধৰণৰ ক্ৰীম ব্যৱহাৰ নকৰো সেই কাৰণে পনীৰ লৈ লৈছো আৰু আম আৰু পনীৰখিনি এতিয়া গুটিখিনি একেলগতে মিক্সাৰ জাৰত দি ধুনিয়াকৈ মিহিকৈ পেষ্ট কৰি লম আজি পিছে মই ইয়াত চেনি ব্যৱহাৰ কৰা নাই আমটো মিঠা আছিল কাৰণে বহুত আপোনালোকে ইচ্ছা কৰিলে এচামুচ দুচামুচ মান দি ল'ব আৰু এয়া দেখিছেনে কি ধুনিয়া ক্ৰিমি হৈছে ইয়াত পনীৰ ব্যৱহাৰ কৰাৰ কাৰণে টেক্সচাৰটো খুব ধুনিয়া হয় আৰু আইচক্ৰীমখিনি খাবলৈও বহুত বেছি ভাল হয় আৰু আজি মই আইচক্ৰীমখিনি এই বাটিটোতে সেট হ'বলৈ দিম সেই কাৰণে প্ৰথমতে অলপমান এয়া যে বনাই লৈছিলো এইখিনি দি লৈছো আৰু তাৰ পিছত কেইপিছমান আম দি দিছো মাজতে সৰু সৰুকৈ কাটি পিনে আৰু বাকি ৰৈ যোৱা পেষ্টখিনি ওপৰৰ পৰা দি চামুচখনেৰে ধুনিয়াকৈ মিলাই লৈছো এয়া আপোনালোকে যিকোনো পাত্ৰতে আইচক্ৰীমখিনি জমা হ'বলৈ দিব পাৰে আৰু এতিয়া মই এইখিনি প্ৰায় 6-7 ঘণ্টা মানৰ কাৰণে ডিপ ফ্ৰিজত ৰাখি থৈ দিম আৰু এয়া ওপৰৰ পৰা এখন প্লেট দি মই এইখিনি ঢাকি থৈ দিছো এয়া প্ৰায় 7 ঘণ্টা মান পিছত বাটিটো উলিয়াই আনিছো ফ্ৰিজৰ পৰা আৰু স্পুনখনেৰে আইচক্ৰীমখিনি উলিয়াই লম ধুনিয়াকৈ এয়া দেখিছেনে কি ধুনিয়া হৈছে ক্ৰীম নিদিয়াকৈ বনোৱা বুলি গমেই নাপায় যেহেতু আমি পনীৰ ব্যৱহাৰ কৰিছিলো খুব ধুনিয়া ক্ৰিমি হয় আৰু সোৱাদটো বহুত বেছি ভাল হয় আৰু মই এয়া পৰিবেশনৰ কাৰণে এটা বাটিত ধুনিয়াকৈ উলিয়াই লৈছো আপোনালোকে কোনটো ফ্লেভাৰৰ আইচক্ৰীম খাই সবতকৈ ভাল পায় জনাবচোন আৰু এয়া মই ওপৰৰ পৰা অলপমান চকলেট সিৰাপ দি গাৰ্নিশ কৰি লৈছো নিদিলেও কোনো কথা নাই মই এনে দেখিবলৈ ভাল লাগিব কাৰণেহে দিছো আৰু এয়া খাবলৈ ধুনিয়াকৈ ৰেডি হৈয়ে গ'ল গৰমৰ দিনত ঘৰতে খুব সহজতে বনাব পৰা এই আইচক্ৰীম আৰু স্পুনখনেৰে অলপমান লৈ পিনেও দেখুৱাই দিছো আৰু মই টেষ্ট কৰি চাইছো খাবলৈ বহুত বেছি ভাল হয় আপোনালোকে যদি এই ধৰণে ঘৰতে আমৰ আইচক্ৰীম ট্ৰাই কৰি চোৱা নাই নিশ্চয় ট্ৰাই কৰি চাব আৰু ভিডিঅ'টো চাই ভাল পালে প্লিজ লাইক কমেন্ট শ্বেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰি দিব তেনেহলে লগ পাম নেক্সট এটা ভিডিঅ'ৰ সৈতে থ্যাংক ইউ